নমস্কাৰ বন্ধুসকল, আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো বন্ধুসকল, পুনৰবাৰ অসম চৰকাৰৰ ফালৰ পৰা ভালেকেইটা পোষ্ট মুকলি হৈছে। যদি আপুনি আবেদন কৰিব বিচাৰে, ভিডিঅ'টো শেষলৈকে চাব। ক'ত কিমানটা পোষ্ট মুকলি হৈছে, কি কি কোৱালিফিকেশ্যনৰ প্ৰয়োজন হ'ব, সবিশেষ এই ভিডিঅ'টোৰ মাধ্যমেৰে বুজাই দিব চেষ্টা কৰিম। আৰু লগতে আপুনি কেনেদৰে এইসমূহ পোষ্টত নিজৰ মোবাইলেৰে আবেদন কৰিব পাৰিব সেইও জনাই দিম। গতিকে ভিডিঅ'টো অকণমান স্কিপ নকৰিব, শেষলৈকে চাব। আৰু যদি আপুনি আমাৰ এই চেনেললৈ নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব, এনেকুৱা ধৰণৰ চাকৰিৰ খবৰ সকলোতকৈ আগত পাবৰ বাবে। গতিকে বন্ধুসকল, বেছি পলম নকৰোঁ, আমাৰ মূল ভিডিঅ'টোলৈ আমি আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ আজিৰ দিনটো প্ৰথমটো ৰিক্ৰুটমেণ্ট আহিছে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ ফালৰ পৰা। পোষ্টৰ নাম হৈছে অংগনৱাড়ী ৱৰ্কাৰ আৰু অংগনৱাড়ী হেল্পাৰৰ। ইয়াতে 18টা ভেকেঞ্চি মুকলি হৈছে। HSLC বা HS যদিহে আপুনি পাছ কৰা হয় তেন্তে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। 18 পৰা 46 বছৰ বয়সলৈ সময়সীমা বান্ধি দিয়া আছে। আপোনালোকক ইয়াতে এটা খুবেই ভাল চেলাৰী দিয়া হ'ব। ইয়াতে আবেদনৰ অন্তিম সময় হৈছে 10/3/2023। গতিকে বন্ধু বান্ধৱীসকল, আপুনি যদি ইয়াতে আবেদন কৰিবলৈ এলিজিবল হয় তেন্তে নিশ্চয়কৈ আবেদন কৰক। আবেদন কৰাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু লগতে অফিচিয়েল এডভাৰটাইজমেণ্টখন চেক কৰিব নাপাহৰিব। এতিয়া বন্ধুসকল, আমি আহিছোঁ আমাৰ আজিৰ দিনটোৰ 2 নম্বৰ চাকৰিটোলৈ। এইটো আহিছে BSFৰ ফালৰ পৰা। ডিপাৰ্টমেণ্টৰ নাম হৈছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ। পোষ্টৰ নাম হৈছে কনষ্টেবল ট্ৰেডছমেন। 1284টা ইয়াতে পোষ্ট মুকলি হৈছে। যদিহে আপুনি HSLC বা HS কৰা হয় তেন্তে আপুনি ইয়াতে এপ্লাই কৰিব পাৰিব। 18 পৰা 25 বছৰ বয়সলৈ সময়সীমা বান্ধি দিয়া আছে আৰু লগতে আপোনালোকক ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হ'ব। বৰ্তমান ইয়াতে আবেদন প্ৰক্ৰিয়া চলি আছে, অৰ্থাৎ ষ্টাৰ্ট ডেটৰ পৰা 30 দিনলৈকে ইয়াতে আবেদন চলি থাকিব। গতিকে বন্ধু বান্ধৱীসকল, পলম নকৰিব। যদি আপুনি এলিজিবল হয় তেন্তে এতিয়া গৈ আবেদন কৰক, কিয়নো ভালেখিনি পোষ্টও আছে। আবেদন কৰাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু লগতে অফিচিয়েল এডভাৰটাইজমেণ্টখনক চেক কৰিব নাপাহৰিব। এতিয়া বন্ধু বান্ধৱীসকল, আমি আহিছোঁ আজিৰ দিনটোৰ বা আজিৰ ভিডিঅ'টোত অন্তিমটো চাকৰি খবৰ লৈ। এইটো আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। পোষ্টৰ নাম হৈছে ষ্টেন'গ্ৰাফাৰ গ্ৰেড 2, গ্ৰেড 3 আৰু কোৰ্ট মেনেজাৰৰ। পদৰ সংখ্যা আছে 141টা। 18 পৰা 40 বছৰ বয়সলৈ ইয়াতে সময়সীমা বান্ধি দিয়া আছে আৰু লগতে আপোনালোকক ইয়াতে এজ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াতে আপোনাক যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব। 15/3/2023 ইয়াতে আবেদন কৰাৰ অন্তিম সময়। গতিকে যদি আপুনি ইয়াতে আবেদন কৰিবলৈ সক্ষম হয় তেন্তে নিশ্চয়কৈ আবেদন কৰক। আবেদন কৰাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু অফিচিয়েল এডভাৰটাইজমেণ্টখন ভালদৰে এবাৰ চেক কৰিব নাপাহৰিব। গতিকে বন্ধুসকল, আজি ইমানখিনিয়ে। আকৌ লগ পাম অন্য এটি নতুন চাকৰিৰ খবৰ সৈতে। তাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব পাহৰিছে তেতিয়াহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন চাকৰিৰ খবৰ চবতকৈ আগত পাব পাৰে। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। আশা কৰোঁ আপোনাৰ দিন শুভ হওক। টিল দেন, বাই বাই, টেক কেয়াৰ।